ওয়েলকাম বেক টু মাই চেনেল দেৱজ ব্লগ। আজি এটা নতুন জেগালৈ যাবলৈ লৈছোঁ। আজি মই আছোঁ চেৰেকাপাৰৰ বগৰীতল। আপোনালোকক মই দেখুৱাইছোঁ এইখন ভিলেজ শিৱসাগৰ জিলাৰ চেৰেকাপাৰত আছোঁ বগৰীতল বুলি কয়। ইয়াৰ পৰা যাবলৈ লৈছোঁ এটা ঐতিহাসিক জেগালৈ। গতিকে আপোনালোককো লগত লৈ যাম আৰু মই সকলো দেখুৱাই যাম। গতিকে আহকচোন যাওঁ, এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া দেখিছে আমি ৰংঘৰ চাৰিআলি পাৰ হৈ আহি এইটো পহৰাদাৰ আলি বুলি কয়। এই পহৰাদাৰ আলিৰে সোমাম। ইয়াৰ আগতেও এটা ৰাস্তা আছিলে, কিন্তু আমি ৰাস্তাটো মেৰামতি চলি থকাৰ কাৰণে তলাতল ঘৰলৈ যাবলৈ যিটো ৰাস্তা আছে সেই ৰাস্তাটোৰে সোমাব লাগিছিল, কিন্তু সোমাবলৈ নোৱাৰিলোঁ। গতিকে আমি এই ৰাস্তাটোৰে যাম। এতিয়া আমি পিছফালৰ যিটো আছে ৰাস্তা আছে বেকডোৰ ৰোড, সেই ৰোডটোৰে আমি সোমাব লাগিব। সন্মুখৰ ফালৰ পৰা আমি যিখন গেট আছে সেইফালেদি সোমাব নোৱাৰিলোঁ। এইটো ৰাস্তাটো দেখিছে আপুনি, সোঁফালে যাব লাগিব। এতিয়া এই ৰাস্তাটোৰে আমি যাম। গতিকে আহকচোন গৈ থাকোঁ এতিয়া আগলৈ। এয়া চাওক, আমি আহি ফাকুৱা দৌল পাইছোঁহি। এইটোৱে হৈছে ঐতিহাসিক ফাকুৱা দৌল, জয়সাগৰ শিৱসাগৰ জিলাত অৱস্থিত। এয়া দেখিছে, আজি আমি আহি আমাৰ জেগাটো পালোহি। গতিকে আপোনালোকক লাহে লাহে এফালৰ পৰা দেখুৱাই থাকিম আৰু আপোনালোকে চাই যাব। আপোনালোকে দেখিছে এই পিৰামিড আকৃতিৰ ফাকুৱা দৌলটোৰ চাৰিওফালে ইটাৰে বনোৱা এনেকুৱা 8টা পিলাৰ আছে আৰু ইয়াৰ পৰিধিটো চাৰ্কামফাৰেঞ্চটো মোটামুটি 90 ফুট হয়, 27 মিটাৰ। আৰু ইয়াৰ গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা টপ ফ্ল'ৰলৈকে হাইটটো এপ্ৰক্সিমেটলি 30 ফিট আছে, ডেট ইজ 9.1 মিটাৰ। এতিয়া আপোনালোকে দেখিছে মই ষ্টেপেৰে ওপৰলৈ বগাই গৈ আছোঁ। গতিকে আহকচোন ওপৰলৈ গৈ থাকোঁ। ওপৰৰ পৰা আপোনালোকক কি কি দেখা পায় মই জনাই গৈ থাকিম। এতিয়া ওপৰৰ পৰা আমি চাম, চাওক ওপৰৰ পৰা। এতিয়া আপোনালোকে দেখিলে মই ষ্টেপেৰে ওপৰলৈ উঠি আহিলোঁ। ওপৰৰ পৰা গোটেই অঞ্চলটো চাৰিওফালে দেখা পায়। ইয়াৰ চাৰিওফালে 4টা এনেকুৱা ষ্টেপ আছে। এই ষ্টেপেৰে উঠিব পাৰি, নামিব পাৰি। এতিয়া এই ফাকুৱা দৌলটো স্বৰ্গদেউ ৰুদ্ৰসিংহই তেখেতৰ মাতৃ সতী জয়মতীৰ স্মৃতি ৰক্ষাৰ কাৰণে প্ৰায় 1703 পৰা 1704 চনৰ ভিতৰত পিৰামিড আকাৰত নিৰ্মাণ কৰিছিলে। আৰু স্বৰ্গদেউ ৰুদ্ৰসিংহই তেখেতৰ মাতৃ সতী জয়মতীৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ অৰ্থে এই মৈদামটো অৰ্থাৎ মিছৰৰ পিৰামিড আকাৰত মৈদামটো নিৰ্মাণ কৰি ইয়াতে সতী জয়মতীৰ স্মৃতিটো চিৰযুগমীয়া কৰি ৰখাৰ কাৰণে এটা সোণৰ প্ৰতিমূৰ্তিৰ লগতে বিভিন্ন সোণৰ অলংকাৰেৰে সৈতে এই মৈদামটোৰ ভিতৰত ইয়াক তেখেতৰ চিৰযুগমীয়া স্মৃতি ৰাখিবৰ বাবে এইটো নিৰ্মাণ কৰিছিল বুলি অনুমান কৰিব পাৰি। গতিকে আজি এই মোৰ সামান্য ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱালোঁ সতী জয়মতীৰ এই মৈদাম ভাগ। আপোনালোকে দেখিছে ইয়াৰ ভালদৰে মেইনটেনেঞ্চটো যি পৰ্যায়ত হ'ব লাগিছিল সেইদৰে হোৱা নাই। গতিকে মই সংশ্লিষ্ট বিভাগ আৰু চৰকাৰক অনুৰোধ কৰিম যাতে ইয়াৰ ভালদৰে চোৱা চিতা কৰি ইয়াক সৌন্দৰ্যবৰ্ধন কৰি পৰ্যটকৰ কাৰণে আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি অন্য ৰাজ্যসমূহত যিদৰে প্ৰাচীন কীৰ্তিচিহ্নসমূহ জাকত জিলিকা হৈ আছে তেনেদৰে ইয়াক ৰক্ষণাবেক্ষণ কৰে। গতিকে শেষত মোৰ ভিডিঅ'টো চোৱাৰ বাবে মই সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। থেংক ইউ।